Hey guys, what's up? This is Biswa Talgar from Biswa Fitness Freak. সবাই জানে ফেমিলি সাপোর্ট বডি বিল্ডিংৰ কাৰণে ফিটনেছৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় সব মোৰ ভিডিঅ'টো তাৰে ওপৰত হয় মই প্ৰথমতে মোৰ নিজৰ ফেমিলিৰ কথাই কওঁ নিজৰ মা দেউতা বোলে মোৰ দেউতা এজন সাব ইন্সপেক্টৰ হয় তেখেতে ইমান কষ্টৰ মাজতো যাতে মোৰ প্ৰটিন মই পুৰা ডেইলি হেক্টিক স্কেডিউলৰ পৰা ফোন কৰি সোধে যে মই পুৰা নিজৰ প্ৰটিন লৈছোঁ নে নাই তাৰপিছত আপোনাৰ মই ক'ৰবাত ওলাই গ'লে সোধে যে কিবা খাইছোঁ নে নাই সেইটো বাৰু চবৰে দেউতাক মাকে সোধে বা মোৰ দেউতাক সোধে যে তই কণী চণী কিবা খাই লৈ এনেকুৱা টাইপৰ তাৰমানে আৰু কম্পিটিশ্যন টাইমত যেতিয়া মোৰ অলপ ডায়েট বেছি হাই হৈ যায় তাৰপিছত আপোনাৰ যেতিয়া প্ৰটিন বেছি হাই ইনটেক ল'ব লগা হয় দেউতাই বহুত হেৰি পূৰা মোৰ কেয়াৰ লয় যাতে মই পূৰা নিজৰ ইনটেক আৰু নিজৰ ডায়েট পূৰা ভালকৈ ফ'ল' কৰিছোঁ তাৰপিছত ক'ৰবাত জানে পুলিচত কেনেকুৱা চাকৰি হয় ক'ৰবাত ট্ৰেন্সফাৰ হৈ গ'লে ফোনৰ মাজেৰে মোক খবৰ ৰাখে যাতে মই জিম গৈ আছোঁ নে নাই মোৰ ট্ৰেইনিং ৰুটিন মই প্ৰপাৰ ফ'ল' কৰি আছোঁ নে নাই আৰু এইবিলাকেই আৰু মোৰ দেউতাৰ কথা আৰু দেউতা এজন মোৰ মহান মানুহ তেখেতৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ আপোনালোকক ত' আৰু মাৰ কথানো কি ক'ম জানে মা সকলোৰে মৰমৰ আৰু মোৰ মায়ে মোৰ ইনস্পাইট অফ চবৰে হাউচত জানে কেনেকুৱা হাউচৰ কেনেকুৱা এক্টিভিটিজ কাম থাকে বাট ইনস্পাইট অফ ডেট চি কিপ ইনটেক অফ মাই ডেইলি ৰুটিন দেন মই আফটাৰ ৱৰ্কআউট এণ্ড চি ইজ দ্য অনলি ওৱান মোক যেতিয়া নিজৰ ৰেগুলাৰ ৱৰ্কআউট কৰি জিম পাওঁ কয় যে পাৰিবি একো নাই কেনে কষ্ট নৰ্মেল হয় চি ইজ দ্য অনলি ওৱান যাতে মই কম্পিটিশ্যন কেতিয়াবা হাৰিলে বা জিকাৰ টাইমত বা হাৰ টাইমত মায়ে মোক চব ওচৰত পাব আৰু মাকতো এটা শব্দতে মই বুজাব নোৱাৰোঁ কাৰণ গমেই পায় মাক সকলোৰে মৰমৰ বা কেতিয়াবা দেউতা ট্ৰেন্সফাৰ হ'লে মায়ে নিজৰ পইচা দি মোক এনেকুৱা মানে কেয়াৰ লয় যাতে মই নিজৰ বডি বিল্ডিং ডায়েট এইবিলাক হেৰি কৰে এইটো মোৰ বুলি নহয় এছামিজ যোনবিলাক ফিটনেছ মানে মিডিল ক্লাছ ফেমিলি আছে চবৰে মা দেউতা এনেকুৱাই হয় বা আপোনালোকে ভাবিব পাৰে মই নিজৰ মা দেউতাৰ কথা কিয় কৈ আছোঁ মোৰ মা দেউতা এতিয়ালৈ মোক যিখিনি দিছে সেইখিনি লৈ মানে বডি বিল্ডিং আৰু ফিটনেছ ফ্ৰীকত মানে মিডিল ক্লাছ এটা ফেমিলিৰ চবৰে কাৰণে প্ৰয়োজন আৰু সিহঁতে যিখিনি দিছে মোক এতিয়া তাৰ সেই প্ৰেম মানে অতুলনীয় কালত তুলনা কৰিব নোৱাৰি চ' ফ্ৰেণ্ডছ আপোনালোকক বেছি নকওঁ আৰু মই কৰিলে চকুৰ পানী ওলাই যাব প্লিজ পিছৰ ভিডিঅ'লৈ চাই